নমস্কাৰ আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আছোঁ ভিডিঅ'টো হৈছে এখন ফিল্মৰ ওপৰত ফিল্মখন হৈছে ৰামসেতু আজি ৰামসেতুৰ এটা ট্ৰেইলাৰ মুকলি কৰিছে অহা 25 অক্টোবৰ তাৰিখে ফিল্মখন আছে সমগ্ৰ ভাৰতবৰ্ষত ফিল্মখন আহিব বা ৰিলিজ পাব ফিল্মখন আছে অহা 25 অক্টোবৰ তাৰিখে এই 25 অক্টোবৰ ফিল্মখন আছে আজি এটা ট্ৰেইলাৰ মুকলি কৰিছে সেই ট্ৰেইলাৰটোৰ ওপৰত মই ৰিভিউ দিবলৈ আছোঁ ট্ৰেইলাৰটো কেনেকুৱা হৈছে তাৰ VFX কেনেকুৱা BGM কেনেকুৱা ফিল্মখন কাহিনীটো কেনেকুৱা হ'ব অলপ মই তাৰ ওপৰত ৰিভিউ দিবলৈ আহিছোঁ কাহিনীটো এনেকুৱা হৈছে যিটো টিজাৰত দেখুওৱা গৈছিল যে টিজাৰটো দেখুওৱা গৈছিল ৰামসেতুখন বচাব লাগে কিন্তু ইয়াত দেখুওৱা গৈছে ট্ৰেইলাৰটো চাই গম পোৱা গৈছে যেন ৰামসেতুখন ভাঙিব বিচাৰিছে সেইকাৰণে ইয়াৰ সহায় ল'ব বিচাৰিছে অক্ষয় কুমাৰৰ সেইকাৰণে ইয়াৰ সহায় ল'ব বিচাৰিছে অক্ষয় কুমাৰ হৈছে এজন আৰ্কিঅলজিষ্ট হয় সেইকাৰণে অক্ষয় কুমাৰক সহায় ল'ব বিচাৰিছে ইয়াত তাৰমানে VFX যদি চাই আপোনালোকে ট্ৰেইলাৰটো চাই গম পাই যাব যেন VFX ভালে আছে আৰু BGMটো ভালে আছে যদি আৰু অলপ হ'ব লাগিছিল ফিল্মখনত কিন্তু ভালে হৈছে যিটো চিন দেখুৱাইছে এটা পানীৰ চিন দেখুওৱা হৈছে যেটো এটা ধুনীয়া এটা লোকেশ্যনটো ধুনীয়া হৈছে লোকেশ্যনটো ভাল লাগিছে আৰু ইয়াত সকলোখিনি ভালেই লাগিছে কিন্তু যিটো হ'ব লাগিছিল ট্ৰেইলাৰটো অলপ সেইটো হোৱা নাই আৰু অলপ মোৰতো এভাৰেজ আৰু যিটো ভেৰি গুড বা ভাল একদমেই ভাল আৰু সেইটোৰ মাজত আছে আৰু গুড বুলি ক'ব পাৰি ভাল বুলি ক'ব পাৰি কিন্তু এভাৰেজ আৰু ওপৰৰ মাজত আৰু সেইটো মাজত আছে আৰু ভেৰি গুডো নহয় আৰু ওপৰত এভাৰেজ আৰু বহুত ভালৰ মাজত আছে আৰু সেইটো ট্ৰেইলাৰটো আপোনালোকে চাব 25 অক্টোবৰ তাৰিখে ফিল্মখন আহি আছে ৰামসেতু আপোনালোকে চিনেমা গৃহত যাই কিনে ফিল্মখন চাব আৰু কেনেকুৱা হয় ফিল্মখন চাই পেলাই মোক কমেণ্ট বক্সত জনাব মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈকে এনেকুৱা বলিউডৰ ভিডিঅ' পাই থাকিবলৈ নিউজ খবৰ ট্ৰেইলাৰৰ বিষয়ে পাই থাকিবলৈ বা কোনদিনা কি ফিল্ম আছে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈকে ধন্যবাদ